কি খবৰ আপোনালোকৰ? মোৰ তামাম মজা একেবাৰে। আৰু আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা টিলিঙাটো বজাই দিব। হেল্ল' ফ্ৰেণ্ডছ, আজি আমি পথাৰলৈ আহিছোঁ আৰু আমাৰ খুৰা আছে, ভণ্টি আছে। আমি আজি পথাৰত শাক চিঙবা আহিছোঁ। আপোনালোকে আমাৰ ভিডিঅ'টো চাই আমি আছোঁ পটলৰ জাকাৰ তলত। আপোনালোকে চাব পাৰে তামাম ৰ'দ, চকু মেলবাই নোৱাৰি একেবাৰে ৰ'দৰ কাৰণে। আমাৰ পটল ভালকৈ লগা নাই, লাগবা ধৰব আৰু অলপ অলপ লাগছে। আমাৰ জেঠাই বঢ়িয়াকৈ বুন মাৰা খুট দি আছে। বুন বহুত হৈছে না, গাজিছে বুন মাৰা খুট দিব লাগে। আপোনালোকে এনেকৈ বুন মাৰা খুট দিব, বুনগিলা মৰি যাব। ফ্ৰেণ্ডছ, আমাৰ এই কঠীয়া পাৰিছে চাওক আপোনালোকে, বঢ়িয়া লগা হৈছে। আমাৰ পিনে বিধান বুলি কয়, আপোনালোকৰ পিনে কি কয় প্লিজ কমেণ্ট কৰি জনাবচোন। ৰ'দৰ কাৰণে চকু দুটা মানে কিবা হেন হৈ আছে, আপোনালোকে এইটো মানে ইগন'ৰ কৰিব। চাওক আপোনালোকে বিধানখিনি কি ধুনীয়া ধুনীয়া মৰম লাগিছে, সেউজীয়া একদম কি মৰম লাগিছে। কলা কচু তেজৰ কাৰণে বহুত ভাল। আপোনালোকৰ পিনে পাব এনেকুৱা কলা কচু, আনক আৰু আপোনালোকেও খাওক এনেকুৱা কলা কচু। তেজটো মানে ফ্ৰেছ কৰি দিয়ে আৰু মানে তেজৰ কাৰণে বহুত ভাল। আপোনালোকৰ পিনে পাবই, আনক আৰু খাওক তেজটো। যদি মোৰ ভিডিঅ'টো ভাল পাইছে প্লিজ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ। এতিয়া ভিডিঅ' হৈছে, বাই বাই।